জীৱনটো দুই ধৰণে কটাব পাৰি আৰু আমি এই দুই ধৰণেই জীৱনটো অতিবাহিত কৰোঁ। এই দুটা ধৰণ কিনো বাৰু? শুনক, ধৰি লওক আপোনাৰ বয়স 20 বছৰ। এয়াতো ডেকা বয়স, হাঁহি স্ফূৰ্তি কৰি কটোৱা সময়। পঢ়া শুনা বাদ দি খুব আনন্দ উপভোগ কৰক, ঠিক আছে? এইটো এটা ধৰণ। এই ধৰণেও আপুনি জীৱনটো কটাব পাৰে। খুব মজা লওক, দিনটোত কমেও 10টা চেলফি উঠক, ফেচবুকত লগাওক, ইনষ্টাগ্ৰামত লগাওক। তাৰপিছত মিনিটে মিনিটে কোনে কিমান লাইক কৰিলে, কমেণ্ট কৰিলে, পুৰা দিনটো বহি সেয়া কাউণ্ট কৰক। সদায় পাৰ্টি কৰক ৰঙীন পানীৰ সৈতে। তুমি আৰু মই লগত ৰঙীন পানী। বাহ, কি যে ৰঙীন গধূলি। ঠিক আছে, ৰ'ব, এইখিনিতে ভিডিঅ'টো বন্ধ নকৰিব। এইখিনিলৈ আপুনি ভিডিঅ'টো চাইছে যেতিয়া আপুনি কথাখিনি শুনিবলৈ, ভিডিঅ'টো সম্পূৰ্ণকৈ চাবলৈ নিশ্চয় আগ্ৰহী। মাৰ্কছ এণ্ট্ৰেন্স এইবিলাক বাদ দিয়ক, মাৰা গুলি। জীৱনটোত কিবা নহয় কিবা এটাতো হ'বই, নহয় জানো? ঘৰত বুঢ়া বুঢ়ীয়ে মানে মা দেউতাই অযথা চিন্তা কৰি থাকে, মোৰ বয়স হৈছে আৰু বয়স আছে, গতিকে মই এনজয় কৰিছোঁ। নিজৰ এনজয় কৰা বয়সটো গ'ল বুলিয়েই ময়ো এনজয় নকৰাকৈ থাকিম নেকি? মোৰ ফ্ৰেণ্ডছ আছে, সিহঁতৰ লগত পাৰ্টি কৰিব খোজোঁ। ঠিক আছে, পাৰ্টি কৰা, এনজয় কৰা, 6-7 ঘণ্টাকৈ টিভি চোৱা সদায়, ইউটিউবত ফাল্টু ভিডিঅ' চোৱা, কোনে কাক বিয়া পাতিলে, কাৰ কেইজনী গাৰ্লফ্ৰেণ্ড আছে, আৰু ৰাতি দেৰিকৈ খোৱা, ৰাতিপুৱা দেৰিকৈ উঠা, 11-12 বজাত উঠা, বাইকখন লৈ ওলাই যোৱা। এইটো এটা জীৱন। সকলোৱে চাগে এনেকৈ জীৱন কটাব বিচাৰে, নহয় জানো? সেইসকল পাগল যে নিজৰ জীৱনটোক লৈ, কেৰিয়াৰক লৈ চিন্তিত। আমি নিজেই জানো জীৱনত টেনশ্যন ল'ব নালাগে, কেৱল এনজয় আৰু এনজয় কৰিব লাগে। জীৱন কটোৱাৰ এইটোৱেই মূল মন্ত্ৰ। এইটো কৰিব পাৰে আপুনি, কৰক, ঠিক আছে? সম্পূৰ্ণ 20ৰ দশকটোত আপুনি এনেকৈ কটাওক। তাৰপিছত জানেনে কি হ'ব আপোনাৰ? আপুনি 30 বছৰীয়া হ'ব। আপোনাৰ বন্ধুবৰ্গই চাগে ভাল চাকৰি কৰি থাকিব, যিয়ে যথা সময়ত প্লেনিং কৰিছিল। কিন্তু আপোনাৰ ওচৰত চাকৰি নাই, কাৰণ আপোনাৰ প্লেনিং নাছিল, কিন্তু এনজয়মেণ্ট আছিল। এইটো সময়ত আপোনাৰ মা দেউতাইও কাৰোবাক খাটনি ধৰিব যে মোৰ ল'ৰাটোক চাকৰি এটা দিয়ক। আপুনিও যাকে যেনেকৈ পাৰে ক'ব, ভাই জব এটা দে, যিকোনো জব কৰিবলৈ মই সাজু। যেনে তেনে 30 বছৰ বয়সত আপুনি চাকৰি এটা পালে। তাৰপিছত 30 বছৰ হ'ল যেতিয়া বিয়া পাতিব লাগিলে, বিয়া পাতিলে, ল'ৰা ছোৱালী জন্ম হ'ল, আপুনি 40 বছৰীয়া হ'ল। আপোনাৰ ওচৰত তেতিয়ালৈকে এটকাও ছেভিং নাথাকিব, কাৰণ আপুনি এটা সাধাৰণ চাকৰিহে কৰি আছে। এইখিনি সময়তে আপোনাৰ ল'ৰা ছোৱালী স্কুললৈ যাব, খৰচ বাঢ়িব, আপুনি ডাঙৰ ঘৰ ল'ব, কাৰণ আপোনাৰ ল'ৰা ছোৱালী আছে, লোন ল'ব, তাৰপিছত আপুনি 50ত ভৰি দিব, লোনৰ EMI চলিয়ে থাকিব, কিন্তু আপোনাৰ ওচৰত এক পইচাও নাথাকিব, এটকাও নাথাকিব। পইচাৰ ক্ষেত্ৰত আপুনি বিগ জিৰ'। লাহে লাহে আপোনাৰ বয়স বাঢ়ি গৈ থাকিব, আপুনি বুঢ়া হৈ গৈ থাকিব। আপুনি যি জব কৰি আছিলে সেয়াও গুচি যাব, আপুনি জবলেছ হ'ব। আপুনি ৰিটায়াৰ ল'ব, কিন্তু আপোনাৰ ওচৰত পইচা নাথাকিব। নিজৰ ল'ৰা ছোৱালীৰ ওচৰত পইচাৰ কাৰণে হাত পাতিব লাগিব। বেমাৰ হ'ল যদি আৰু এসোপামান চিন্তা মূৰত সোমাব। ভাল হস্পিটেলত চিকিৎসা কৰিবলৈ পইচা নাই, চৰকাৰী হস্পিটেলত দীঘলীয়া শাৰী পাতিব লাগিব। যেনে তেনে 60-70 বছৰ বয়সলৈকে আপুনি ৱেইট কৰিব যে হ'ল আৰু মৰিব লাগে। এইটো এটা ধৰণ জীৱনটো অতিবাহিত কৰাৰ। কিন্তু 20ৰ দশকত আপুনি এনজয় কৰিছে, পাৰ্টি কৰিছে, ফূৰ্তি কৰিছে। 20ৰ দশকত বাহ, আপুনি কি ধুনীয়া ফটো লগাইছে ফেচবুকত, ইনষ্টাগ্ৰামত। বয়সৰ লগে লগে বেমাৰ হ'বই, তেতিয়া এইবোৰ কথা মনত পেলাব। এইটো আপুনি কৰিব পাৰে, যাক কোৱা হয় প্লেন A। নহ'লে প্লেন B কৰক, যে কষ্ট কৰিম, যিয়েই হওক
20ৰ দশকটো কষ্ট কৰিম, ইমান কষ্ট কৰিম যিমান আজিলৈকে মই কৰা নাই, কাৰণ মই ইচ্ছা কৰা বেষ্ট স্থান মই পাব লাগিব। এতিয়া এন্ট্ৰেন্স আছে, এক্সাম আছে, কষ্ট কৰিম, কিবা এটা কৰিবই লাগিব। মোৰ কিছুমান সপোন আছে যাক পূৰণ কৰিবই লাগিব আৰু মই কৰিম। এতিয়া মোৰ 20 বছৰ, অহা 5 বছৰৰ ভিতৰত মই নিজকে এষ্টাব্লিছ কৰিবই লাগিব। 30 বছৰ বয়সত মই পইচা ছেভ কৰিম, মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰিম, ঘৰ ল'ম, গাড়ী ল'ম আৰু ইনভেষ্ট কৰিম য'ৰ পৰা মই ৰিটাৰ্ণ পাম। 40 বছৰ হ'ব, ল'ৰা ছোৱালী হ'ব, খৰচ বাঢ়িব, কোনো চিন্তা নাই, কোনো কথা নাই। পইচা মোৰ ওচৰত আছে নহয়, সকলো হৈ যাব। 50-60 বছৰত ইনভেষ্ট কৰা টকা পইচা দুগুণে বাঢ়িব। আপুনি ৰিটায়াৰ কৰিলেও আপোনাৰ ওচৰত যথেষ্ট পইচা থাকিব। আপোনাৰ বেমাৰ হ'লেও বেষ্ট হস্পিটেলত চিকিৎসা কৰিব, ভ্ৰমণ কৰিব, এনজয় কৰিব, পাৰ্টি কৰিব। আপোনাৰ মৃত্যু হ'ব, কাৰণ এদিন সকলো মৰিবই লাগিব। এইটো এটা জীৱন হ'ব পাৰে। এতিয়া আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব আপুনি কোনটো লাইফ বা জীৱন কটাব বিচাৰিব। 20ৰ দশকৰ আৰামদায়ক জীৱন নে 20ৰ দশকৰ কষ্টদায়ক জীৱন। এতিয়া থুলমূলকৈ কথাটো হ'ল 20ৰ দশকটো বহুতেই ইম্পৰ্টেণ্ট। ইয়াৰ পৰাই আপুনি ফল ভোগ কৰিব পাৰিব। মানুহে ভাবে বা কয় বা বহুতে কয় এয়াই সময় এনজয় কৰাৰ, উপভোগ কৰাৰ। পিছলৈ বুঢ়া হ'লে এনজয় কি কৰিবি, কি পাৰ্টি কৰিবি? ৰং, ভুল। আজিৰ পৰা আপুনি লক্ষ্য কৰিব 20ৰ দশকত যিয়ে কষ্ট কৰিছে, পঢ়াৰ ক্ষেত্ৰতে হওক বা বিজনেছৰ ক্ষেত্ৰতে হওক, সি সুন্দৰ ফল উপভোগ কৰিছে। গাড়ী, বাৰী, মাটি সকলো কৰিব পাৰিছে। আৰু যিয়ে 20ৰ দশকটো এনজয় কৰি পাৰ্টি কৰি কটালে, সি আজিও চাৰিওফালৰ পৰা সমস্যাত পৰিছে আৰু পৰি থাকিব। আপুনি ভয় নাখাব। জীৱনত কষ্ট আছেই, থাকিবই, সমস্যা আছেই, থাকিবই। প্ৰায় 2000 বছৰ আগতে গৌতম বুদ্ধই কৈ গৈছে, লাইফ ইজ ছাফাৰিং। আমি জীৱনটো কষ্ট নোহোৱাকৈ কটাব বিচাৰোঁ, কোনো পেইন নোহোৱাকৈ কটাব বিচাৰোঁ। আপুনি যিয়েই নকওক কিয়, যিয়েই নকৰক কিয়, পঢ়াৰ ক্ষেত্ৰতে হওক বা জিম কৰাৰ ক্ষেত্ৰতে হওক, কষ্টটো হ'বই হ'ব। যি বস্তুৱে আপোনাক জীৱনত সুখ দিয়ে, সিয়ে পিছত দুখো দিয়ে। আৰু যিয়ে প্ৰথমতে আপোনাক দুখ দিয়ে, সিয়েই আপোনাক পিছত সুখ দিব। 20ৰ দশকত যদি আপুনি এনজয় কৰে, আৰাম কৰে, পিছত সেইটোৱে আপোনাৰ বাবে হাৰাম হ'ব। আৰু 20ৰ দশকত যদি কষ্ট কৰে, পিছত আপুনি আৰাম পাব। 20ৰ দশকত এই কথা আপোনাক কোনেও নকয় বা নক'ব। 60-70 বছৰ বয়সত মানুহে নিজৰ অভিজ্ঞতাৰ কথা ক'ব বা কয়। ধ্যান কৰিব, য়োগা কৰিব, যিটো কৰিব লাগিছিল 20ৰ দশকত। কাৰণ 70ৰ দশকত এই জ্ঞানৰ কোনো লাভ নাই, কাৰণ সময় আহিল, যাবৰেই হ'ল। গতিকে মোৰ মতে আধ্যাত্মিক বস্তুটো আৰম্ভণিৰ পৰাই শিকাব লাগে। স্কুল কলেজত বাধ্যতামূলক হ'ব লাগে। কষ্টলৈ ভয় নকৰিব। কেতিয়াও এইটো নাভাবিব যে মোৰ জীৱনত বহুত কষ্ট, এই কষ্টই আপোনাক পিছত সুখ দিব। আধা কষ্ট বা সমস্যাৰ সমাধানটো তেতিয়াই হৈ যায় যেতিয়া আপুনি কিবা এটা কৰিবলৈ নিশ্চিত কৰে। মই কিবা এটা কৰিবই লাগিব, মই কিবা এটা কৰিবই লাগিব, মই কিবা এটা কৰিবই লাগিব।